নমস্কাৰ বন্ধুসকল, বহুত দিন আপোনালোকৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। চ' আজি ভাবিলোঁ আপোনালোকৰ কাৰণে ছেক্স ষ্টৰী এটা আগবঢ়াওঁ বুলি। ভিডিঅ'টো চাই যে ছেক্সতে ল'ৰাবোৰে হাত মাৰি দিবা আৰু ছোৱালীবোৰে আঙুলি মাৰি দিবা, নহ'লে ডেঙেটা মাৰি দিবা। বন্ধুসকল, আজি ভিডিঅ'টোৰ নাম হ'ল নেহাৰ ঘৰত এটা ৰাতি। নেহা হয় মোৰ অফিচৰ সহকৰ্মী, বয়স প্ৰায় মোৰ সমানেই হ'ব। গিৰিয়েকৰ সৈতে চহৰত থাকে আৰু বিয়া হোৱা প্ৰায় 3 বছৰ হ'ল। নেহাক সদায় গিৰিয়েকে অফিচত আহি থৈ যায় আৰু আবেলি লৈ যায়হি। নেহা দেখাতো অতি সুন্দৰ, খামুচীয়া কঁকাল, উঠন বুকু, কাজল সনা দুচকু। গতিকে তাইলৈ এবাৰ চকু গ'লে পুনৰ চকু ঘূৰাই অনাটো জটিল। অফিচত আমি খোলা খুলিকৈয়ে কথা পাতোঁ, যদিও বেয়া কথা বা বেয়া ইংগিত দিয়া নাছিলোঁ। এদিন আবেলি নেহাই ক'লে যে তাইৰ গিৰিয়েক নিবলৈ আহিব নোৱাৰে, গতিকে মই অলপ ঘৰত থৈ আহিব লাগে। ঠাণ্ডা দিন হোৱাত বাৰে সন্ধ্যা 5 বজাত প্ৰায় আন্ধাৰেই হয়। ময়ো মোৰ কাম সামৰি একেবাৰে ওলাই গ'লোঁ। বাইকৰ পাছফালে তাই বহিল আৰু অলপ কৈয়েই হাতখন মোৰ কান্ধত ৰাখিলে। উফ! লাহে লাহে তাই বুকুখন মোৰ পিঠিত হেঁচা মাৰি ধৰিলে। উফ! কি ক'ম, সেইটো সময়ত মোৰ অনুভৱ, মোৰ 25 বছৰীয়া দেহৰ মাজেৰে এসোঁতা গৰম তেজ ভৰিৰ পৰা মূৰলৈ বৈ গ'ল। কোনোদিন নভবা কথা কিছুমান মনলৈ আহিল। এবাৰ ব্ৰেক মৰাৰ সুযোগত তাইৰ মোৰ কঁকালত সাৱটি ধৰি গাৰ ভৰটো মোৰ পিঠিত এৰি দিলে। মোৰ লগালগ বাইক চলাই থাকোঁতেই কণী দাং খাই গ'ল। এনেকৈ অলপ দূৰ গৈ সিহঁতৰ ঘৰ পালোঁ আৰু পদূলিৰ পৰাই মই ঘূৰিবলৈ ধৰোঁতেই তাই মোৰ জোৰ কৰি চাহ খাবলৈ লৈ গ'ল। ঘৰত কোনো নাছিল। 4টা ৰুম। দুৱাৰ খুলি মোক বহিবলৈ দি ভিতৰলৈ গ'ল। ভাবিলোঁ কাপোৰ সলাবলৈ গ'ল চাগৈ। তাইৰ উলংগ দেহৰ এটা কল্পনা কৰিলোঁ। মোৰ লিংগটো যেন অলপ দাং খাইছে। পেণ্টৰ ওপৰেৰে এবাৰ মোহাৰি দিলোঁ। অলপ পাছত তাই ওলাই আহিল আৰু ক'লে, ইমান ডাঙৰ ঘৰটোত অকলে থাকিবলৈ ভয়ে লাগে। আজি আকৌ মিষ্টাৰো নাই, তেজপুৰলৈ গ'ল। কথাটো কৈয়ে তাই মিচিকে হাঁহি এটা মাৰিলে। ময়ো ক'লোঁ, লগ লাগিলে মই আছোঁৱেই নহয়, ভয় কৰিব নালাগে। মোক ডাইনিং ৰুমলৈ মাতি নিলে আৰু তাই চাহ বনোৱাত লাগিলে। মই পাছফালৰ পৰা চালোঁ। নীলা শাৰীখনৰ সৈতে মেলা চুলি বহুত ভাল লাগিছিল। বহল টপিনা দেখি মূৰখনি ফিটফিটীয়া হৈ গৈছিল। মই উঠি গৈ পাছফালৰ পৰাই সাৱটি ধৰিলোঁ। তাই কি কৰিছে বুলি এবাৰ যাবলৈ চেষ্টা কৰিলে যদিও মই জোৰকৈ সাৱটি ধৰিলোঁ। তাই চাহ হ'ল বুলি কোৱাত এৰি দিলোঁ আৰু তাই বৰ দুষ্ট দেই বুলি ক'লে। মোৰ মনে মনে তাইক চুডাৰ তীব্ৰ ইচ্ছা জাগি উঠিল। তাই চাহ একাপ মোক দি একাপ নিজৰ বাবে লৈ চকীখনত মোৰ কাষতেই বহিল। তাই মোক বিয়া কিয় পতা নাই সুধিলে। মই ক'লোঁ, ছোৱালীয়ে পোৱা নাই। তেতিয়া তাই ক'লে, তোমাৰ ছোৱালী মই চাই দিম, কেনেকুৱা লাগিব? মই ক'লোঁ, একেবাৰে তোমাৰ নিচিনা। তাই মোৰ পিঠিত লাহেকৈ ঢকিয়াই দিলে। মই তাইক ধৰি ওঠত আৰু কঁপালত চুমা খাবলৈ ধৰিলোঁ। তাইও এইবাৰ বাধা নিদিলে। লাহে লাহে এখন হাতেৰে উঠন বুকুখনত মোহাৰিবলৈ ধৰিলোঁ। উফ! কি কোমল বুকু! পাছফালৰ পৰা ধৰি গাখীৰ দুটা মোহাৰি দিওঁতে মোৰ 8 ইঞ্চি দীঘল বাৰীডালে তাইৰ টপিনা দুটাৰ মাজত খুচি দিলে। তাই মোক লাহে লাহে মোক সহযোগ কৰিবলৈ ধৰিলে আৰু বুকুৰ মাজত সোমাবলৈ ধৰিলে। মই তাইক লাহেকৈ দাঙি নি শোৱা কোঠাৰ বহল বিচনাখনত শুৱাই ল'লোঁ। কাষতে মই শুই সাৱটি ধৰি চুমা খাবলৈ ধৰিলোঁ। লাহে লাহে শাৰীখন নমাই ব্লাউজৰ হুক দুটা খুলি দিলোঁ। ক'লা ৰঙৰ ব্ৰাটোৰ ওপৰেদি দুটা
মোহাৰি দিয়াত তাই দীঘলকৈ উশাহ ল'বলৈ ধৰিলে। মই তাইৰ ব্ৰাটো খুলি দি তাইৰ গাৰ ওপৰত শুই নিপুল এটা চুপিবলৈ ধৰিলোঁ। বগা সৰু সৰু দুটাৰ মাজত বাদামী ৰঙৰ নিপুল দুটা কিমান যে ভাল লাগে। এটাৰ পিছত এটাকৈ দুয়োটা নিপুল মুখত লৈ চুহিবলৈ ধৰিলোঁ। গাত এখনেৰে পেটিকোটটো হাত এখনেৰে পেটিকোটটো ওপৰলৈ দাঙি দিলোঁ। বগা কলা ফুল দুটা লাইটৰ পোহৰত জিলিকি পৰিল। নীলা পেণ্টিটোৰ ওপৰেদি চুচুখন মোহাৰি দিলোঁ। তাই হাতখন আঁতৰাই দিলে। তাইক কাপোৰবোৰ খুলিবলৈ কৈ মই মোৰ চাৰ্ট পেণ্ট খুলি দিলোঁ। তাই পেটিকোটটো খুলি অকণ পেণ্টিটোৰ সৈতে বিচনাত বহি দিলে। মই গেঞ্জি জাঙিয়াটো খুলি সম্পূৰ্ণ উলংগ বিচনাত ফালে যোৱাত দেখি তাই লাজতে মুখখন ঢাকি হাঁহিবলৈ ধৰিল। মই নেহাক বিচনাত শুৱাই দি পেণ্টিটো খুলি দিলোঁ। তাই লগে লগে দুয়োখন হাতেৰে নুনখন ঢাকি দিলে। মই সুধিলোঁ, কেলা কিহৰ ইমান লাজ? সুধিবলৈ মন থাকিলে লাজ কৰি লাভ নাই। তাই লাহে লাহে হাতখন আঁতৰাই দিলে। সৰু সৰু বালেৰে ভৰা এখন ধুনীয়া বুচ। নেহাৰ নগ্ন দেহটো দুচকুৰে হেঁপাহ পলুৱাই উপভোগ কৰিবলৈ ধৰিলোঁ। এনেতে নেহাৰ মোবাইলটো বাজি উঠিল। তাই উঠি গৈ মোবাইলটো হাতত লৈ মুখত আঙুলি এটা দি মনে মনে থাকিবলৈ ইংগিত দিলে। মই অনুমান কৰিলোঁ গিৰীয়েকে ফোন কৰিছে চাগৈ। তাই স্বাভাৱিকভাৱেই কথা পাতিলে। মই কথাখিনি কৈ থাকোঁতে মই তাইৰ ভৰি দুখন মেলি নুনখন ওপৰত হাত বুলাই ধৰিলোঁ। মাজে মাজে বালবিলাক ধৰি টানি দিলোঁ। তাই কথা পাতি হলত ফোনটো থৈ শুই দিলে। মই আঙুলি এটা লাহেকৈ বুচৰ ফুটাটোত ভৰাই দিলোঁ। বুচৰ ভিতৰখন গৰম আৰু বিজলুৱা হৈ আছিল। তাৰ পাছত আঙুলিটো লাহে লাহে ওলোৱা সোমোৱা কৰিবলৈ ধৰিলোঁ। তাই লাহে লাহে কৰিবলৈ ক'লে। মই আঙুলি মাৰি থাকোঁতেই তাইৰ হাতখন মোৰ লিংগটোত লগাই দিলোঁ। মই লিংগটো তাইক মুখত ল'বলৈ ক'লোঁ। যদিও তাই মান্তি নহ'ল। মই মোৰ লিংগটো হাতেৰে ধৰি সম্পূৰ্ণ থিয় কৰি চুদিবলৈ সাজু হ'লোঁ। তাইও ভৰি দুখন মেলি কঁকালটো ওপৰলৈ কৰি দিলে। মই তাইৰ দুই ভৰিৰ মাজত সোমাই বাৰীডাল পোষ্টখনত লগাই জোৰ দিলোঁ। লিংগটো সোমাই যোৱাৰ লগে লগে তাই আহ আহ কৈ চিঞৰি উঠিল। মই সুধিলোঁ, মোৰটো ডাঙৰ নে মিষ্টাৰৰটো ডাঙৰ? তাই ক'লে, তোমাৰটো ডাঙৰ। মই ক্ৰমান্বয়ে লিংগটো সঞ্চালন কৰিবলৈ ধৰিলোঁ। তাই মোক সাৱটি ধৰি তলৰ পৰা কঁকালটো দাঙি মোক সহযোগ কৰিলে। মই অলপ সময় এনেদৰে কৰাৰ পাছত নেহাক ওপৰত উঠি কৰিবলৈ ক'লোঁ। তাই মোক লিংগটো বুচৰ ফুটাটোত লগাই বহি দিলে। বাৰীডাল গুৰিলৈকে পৰপৰকৈ সোমাই যোৱাত তাই মুখখন বেঁকা কৰি দিলে। তাই ওপৰত বহি লাহে লাহে তল ওপৰ কৰি চুদিবলৈ ধৰিলে। মাজে মাজে বাৰীডাল সম্পূৰ্ণ ভৰাই কঁকালটো চাৰিওফালে ঘূৰাই দিয়ে। এনে কৰোঁতে দুয়োৰে বালবিলাক ঘঁহনি খোৱা এক অদ্ভুত শিহৰণ জাগি উঠিল। এনেদৰে তাই 10 মিনিটমান কৰাৰ পাছত ঘন ঘনকৈ উশাহ লৈ খৰকৈ চুদিবলৈ ক'লে। মই বুজি পালোঁ তাই চৰম সীমাত উপনীত হৈছে। মই দুটা হাতেৰে মোহাৰি দিলোঁ আৰু বাৰীডাল ভিতৰত ৰাখিয়েই তাই বিচনাত শুৱাই দিলোঁ। মই ওপৰত উঠি খৰকৈ চুদিবলৈ ধৰিলোঁ। তাই মোৰ ডিঙিটোত টানকৈ ধৰি ভৰি দুটা কঁকালত মেৰিয়াই ধৰিলে। মই মোৰ গতি বঢ়াই দিলোঁ। এনেতে অৱশেষত তাইৰ মুখেৰে কেকনিৰ দৰে শব্দ হ'ল। চুদা জোৰেৰে চুদা, চুদা জোৰেৰে চুদা। তেনেধৰণে
এনেকৈ আৰু গাটোৰ জিকাৰ মাৰি অৱশেষ হৈ পৰিল। মই বুজিলোঁ তাই পানী এৰিলে। মই তাইক টানকৈ সাবটি ধৰি অলপ সময় চুটি পানী এৰি দিলোঁ। বাৰীটোৰ ভিতৰত ৰাখি দুয়োটা সাবটি ধৰি কিছু সময় শুই দিলোঁ। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো শুনি আপোনালোকৰ চেক্স হৈছিল যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক এটা কৰি দিব বুলি আশা কৰিলোঁ। এনেকুৱা ভিডিঅ' নেক্সট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।